Good morning everyone. ৰাতিপুৱা শুই উঠি দেখিলোঁ যে গোটেই বতৰটো মানে কিবা নিচিনা কৰি আছে। চাৰিওফালে এন্ধাৰ হৈ আছে আৰু লগতে বতাহো মাৰি আছে। ধুমুহা বতাহ আহে নে কিহে নাজানো আৰু। দেখিছেনে বাৰু চাৰিওফালে ক'লা হৈ আছে। আমাৰ ঘৰৰ ওপৰত যে চাদৰ ওপৰত একদম টিং পাতে যি শব্দ কৰি আছে। মই এতিয়া পাকঘৰ পালোহি। চোতাল সাৰিকৈ আহিলোঁ। চাহ অকণমান খাই লওঁ বোলো। ৰাতিপুৱা মানে যেনেকুৱা বৰষুণ ধৰিছিল ভাবিছিলোঁ ধুমুহা বতাহ আহে নেকি, কিন্তু তেনেকুৱা একো নহ'ল বাৰু। অকণমান বৰষুণ পৰিল আৰু এৰিলেই। তাকে বোলো এতিয়া অকণমান চাহ খাই লওঁ। খাই কৰি বাকীখিনি কাম আৰু কৰি থাকিম। আজি ৰবিবাৰ বুলি সিহঁতৰ উঠা অকণমান দেৰিয়ে হয়। মই বাৰু চাহকণ আগতীয়াকৈ খাই লওঁ। খাই বৈ বাকীখিনি কাম আৰু কৰি থাকিম আৰু লাহেকৈ। মই মুখৰ ছালৰ যতন কেনেকৈ লওঁ তাকে আজি আপোনালোকক দেখুৱাব ল'লোঁ। ঘৰতে পকা অমিতা অলপ আছিলে, তাৰ লগতে অকণমান মই মৌ মিলাই ল'লোঁ। এচামুচ নালাগে বা অকণমান দিলেই হ'ব, আধা চামুচমান। তাৰ লগত এয়া অকণমান কেঁচা গাখীৰ ল'লোঁ। কেঁচা গাখীৰ অকণমান লৈ এইখিনি এতিয়া ভালকৈ মিলাই ল'ম, যাতে গোটা হৈ নাথাকে আৰু ভালকৈ মিলাই লৈ যাতে ছালত ভালকৈ লাগি ধৰে। এই মিশ্ৰণখিনি এতিয়া মই মুখত ভালকৈ লগাই ল'ম। লাগিবই নিবিচাৰে, বাৰে পিছলি যায়। তথাপিও লগাই ল'লোঁ আৰু এতিয়া এইখিনি মই 5 মিনিট থৈ দিম। 5 মিনিট থৈ দিয়াৰ পিছত এতিয়া এইখিনি মই ধুই দিলোঁ। মানে বেছি সময় ৰাখোঁ বুলিও ৰাখিব পাৰে, কিন্তু মানে বেছি সময় ৰাখিলে মুখত বেছিকৈ আঠা লাগি ধৰে আৰু অকণমান ধুবলৈ অসুবিধা হয়। সেইবাবে মই 5 মিনিটে থৈ দিলোঁ। সেইবাবে ধুবলৈ ইমান অসুবিধা হোৱা নাই বাৰু। সোনকালে চাফা হয়। বেছি সময় থৈ দিলে মানে অকণমান ধুবলৈ দিগদাৰ হয়। পৰিষ্কাৰ লাগিছেনে বাৰু? মোৰ হ'লে পৰিষ্কাৰ লাগিছে। আপোনালোকে এনেকৈ ঘৰত লগাই চাবচোন। সদায় নহয় বাৰু, মাজে লগাওঁ ময়ো। এদিন লগালে একো নহয় বাৰু। এয়া মই দুপৰীয়া বনাবৰ কাৰণে তৈয়াৰ কৰি লৈছোঁ। বিলাহী, আলমণ্ড বাদাম, কাজু, পিঁয়াজ আৰু ইফালে আদা আৰু নহৰু। মাছ অকণমান আছে, মাছৰ লগত বনাম আৰু মাছৰ তৰি। বিলাহীকেইটা কাটি লওঁ। এতিয়া মই এইখিনি ভাজি ল'ম। পাঁচফোৰণ দুটামান দিলোঁ, পিঁয়াজ দিলোঁ আৰু লগতে বিলাহীখিনিও দি দিলোঁ। এইখিনি অকণমান ভাজি ল'ম। ভাজি লোৱাৰ পিছত বাদামখিনি দি দিম। বাদামখিনি অকণমান ভাজি ল'ব লাগিব। বাদামখিনি ভাজি লোৱা পিছতে আদা নহৰুখিনিও দি দিম। এয়া আদা নহৰু দি দিলোঁ। এতিয়া এইখিনি অকণমান সময় সিজিব দিব লাগিব।
অকণমান সিজক বাৰু। এয়া হৈছে আৰু ইয়াতে মই অকণমান হালধি আৰু অকণমান নিমখ দি দিলোঁ। এইখিনি অকণমান এতিয়া লৰাই দিম। লৰাই দিয়াৰ পিছত যেতিয়া অকণমান ভালকৈ সিজিব, সিজাৰ পিছত এইখিনি নমাই থৈ দিম। নমাই থৈ দিয়াৰ পিছত ঠাণ্ডা যেতিয়া হ'ব তেতিয়া মানে মিক্সিত ভৰাই, এয়া হৈ গ'ল ঠাণ্ডা। মই এতিয়া এখন পিচি ল'ম বাৰু। এয়া পিছা হৈ গ'ল, ধুনীয়া হৈছে, দেখিছেনে বাৰু? মই এতিয়া সেই একেখন পেনতে এইখিনি বনাম। অকণমান তেল দি দিলোঁ, কম পৰিমাণে দিছোঁ কাৰণ আগতে সেইখিনি ভাজা হৈয়ে আছে, ভাজোঁতেতো তেল দিয়াই আছে। তেলখিনি গৰম হ'লেই মই পাঁচফোৰণ দি দিলোঁ আৰু মিশ্ৰণখিনি দি দিলোঁ ইয়াত। এইখিনি অকণমান ভাজাৰ পিছত ইয়াত মই মছলা দি দিম। গৰম মছলা, জিৰা পাউডাৰ আৰু অকণমান লাল মিৰ্চ পাউডাৰ। বাকী আদা নহৰুটো দিয়া আছেই আগতে। এতিয়া যিখিনি মিক্সিটোত লাগি আছিল সেইখিনি পানী অকণমান দি ইয়াত দি দিলোঁ। এইখিনি এতিয়া অকণমান সময় সিজক। এইখিনি অকণমান সময় সিজাৰ পিছত ঢাকন মাৰি দিম। উতলিব ধৰিছে, আকৌ অকণমান লৰাই দিলোঁ। ইয়াতে এতিয়া মই মাছ দুটুকুৰা দি দিম। মাছত যাতে মছলাখিনি সোমাই যায় আৰু তাৰ বাবে ঢাকন দিলোঁ। ইয়াতে মই এতিয়া অকণমান কচুৰি মেথি দি দিলোঁ। কচুৰি মেথি দিলে অকণমান মানে সোৱাদ খাবলৈ ভাল হয় আৰু লগতে অকণমান নিমখ দিলোঁ, কাৰণ পানী দিলোঁ যেতিয়া নিমখটো মানে অকণমান কমি গৈছিল। অকণমান দিছোঁ আৰু সোৱাদ অনুসাৰে। এতিয়া আকৌ ঢাকি দিলোঁ। ঢাকনি অঁতৰাই দেখিলোঁ এয়া হৈছেগৈ আৰু আমাৰ ফিছ কাৰী ৰেডি। এয়া হৈ গ'ল, এতিয়া আমি ভাতকেইটা খাই লওঁ। হেল্ল' এভৰিৱান, আমি ভাত পানী খাই বৈ আজৰি হৈ উঠিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু লগতে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু ৰেচিপিটো কিন্তু এবাৰ ঘৰত বনাই চাব, তেতিয়াহে গম পাব কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। বাই বাই।